welcome back to my YouTube channel. আজি হল 2 ডিসেম্বৰ আৰু মই ওলাইছো এঠাইলৈ আৰু ক'ত গৈছো সেইখিনি অকমান পিছতে কম আৰু আপোনালোকক এতিয়া আমাৰ জাৰ্নিটো অকমান দেখাই যাওঁ আহক চাই যাওঁ So আমি এতিয়া আহি ডিব্ৰুগড় পাইছোহি আৰু অলপ দূৰ যাবলৈ আছে তাৰপিছত আৰু দেখাই থাকিম আপোনালোকক আমাৰ মানে মায়ে তামোলপাত ব্যস্ত এবাৰ মায়ে শুই আহি আছে তাই টোপনি ধৰিছে বোলে আৰু আগফালে এয়া গোটেই ৰাতিটো মানে তাই কি কৰিলে বোলে তাই কুকুৰজনীয়ে পোৱালি দিলে পোৱালিজনীক আপডাল কৰিছে আপডাল কৰোঁতে টোপনি ক্ষতি হ'ল সেইকাৰণে এতিয়া গাড়ীত শুই আহিছে চ' আৰু চাই যাওক আপোনালোকে আমি ডিব্ৰুগড় পাইছোঁ আৰু বাকীখিনি যাবলৈ আছে বহুতখিনি গতিকে চাই থাকক ৰঙালাও বজাৰত ৰঙালাও ল'বলৈ নামিছে এয়া আৰু এয়া ইমান ধুনীয়াকৈ কমলা মাগুৰ মাছ চাগে সেইটো শিঙি এয়া নদীৰ লোকেল মাছ পিঠিয়া অঁ মায়ে লৈছে এয়া লোকেল বেঙেনা 30 টকা লৈছে আৰু এয়া ধুনীয়া ধুনীয়াকৈ এনেকৈ বান্ধিছে কৈছিলোঁ যে মই ক'ৰবাত আহি আছোঁ আৰু সেয়া হ'ল মোৰ মাহীহঁতৰ ঘৰ শিৱসাগৰ আহি পালোহি এয়া মাহঁতে নামিছে এয়া ময়ো নামিলোঁ আৰু মই বেক চাইডত অকণমান দেখাওঁ এয়া মোৰ মাহীহঁতৰ ঘৰ পাই গ'লোঁ আৰু আজি আহিছিলোঁ মোৰ ভণ্টিৰ ঘৰ উঠা আছে বিয়া আৰু সেই বিয়ালৈ বুলি আহিছিলোঁ তাকে আপোনালোকক দেখাব বিচাৰিছোঁ তো আগলৈকে আৰু ভিডিঅ' পাব এয়া মই ৰেডি হৈ গ'লোঁ আৰু এতিয়া গৈ আছোঁ মাহীহঁতৰ ঘৰত তাৰমানে কি ওচৰতে মাহীৰ দেউৰেক আছে তাহাঁতৰ ঘৰতে ওলাবলৈ আহিলোঁ কাৰণ যিহেতু বিয়া ঘৰত অলপমান বেছি মানুহ হৈ থাকে ওলাবলৈ বেয়াও লাগে এতিয়া এয়া ওলাই আহিছোঁ মাহীহঁতৰ ঘৰলৈ বুলি চাই থাকক পিছত এয়া মোৰ ভাইটি আহিছে ৰেডি হৈ আহিছে পূৰা আৰু আমি এতিয়া চব মিলি বিয়া মানে পেণ্ডেলৰ ভিতৰলৈ গৈ আছোঁ ভিতৰত এণ্ট্ৰি কৰিম আমাৰ গোটেই ককাই ভাই আমি চব একেলগে আজি বিয়াত আছোঁ খুব এনজয় কৰিম আপোনালোকে চাই যাওক বিহুও কৰিম আৰু আমাৰ গোটেই ককাই ভাই বাই ভনী বিহুনো কেনেকুৱা হয় সেইটো আপোনালোকক দেখাম নিশ্চয় চাবলৈ নাপাহৰিব চাই যাওক মোৰ লগত আহি আছোঁ আৰু এয়া আমাৰ বাই ভনীকেইজনী লগ পাইছোঁ এয়া মাহী আৰু এয়া আমাৰ জোঁৱাই আৰু এইজনী মোৰ আটাইতকৈ মৰমৰ ভণ্টিজনী গুচি গ'ল বিয়া হৈ আমাক এৰি থৈ দেই বায়েক থাকি গ'ল ভনীয়েক গুচি গ'ল চ' এইজনী দেখা দিবি এইটো আমাৰ ভণ্টি ভাগৰ পুষ্টিটো ধুনি ধুনো এয়া চব বাই ভনী গোট খাইছে কথা পাতিছে এয়া বাই ভনী গোট খালে আৰু বোৱাৰী ছোৱালী চব গোট খাইছে গোট খালেতো বিয়নী মেল হয়েই দেখিছেনে এয়া আমাৰ মাহী আৰু এজনী ভণ্টি এইজনী বাইদেউ এতিয়া আহি গ'ল ফটো ছেশ্যন মই ভণ্টিৰ লগত একপিমান ফটো মাৰি লওঁ আপোনালোকে চাওক চকু একদম লুকাই গৈছে পুৰা বিহু হৈ আছে এতিয়া বিহু দেখিছেনে
মামা আৰু মামীক মই এটা ভিডিঅ' বনাবলৈ বহুত জোৰ কৰাত মামা আৰু মামীয়ে এয়া এটা ৰিলছ ভিডিঅ' বনাই দি দিওঁ মই মামীক আৰু সৰু মামা আৰু সৰু মামী দুয়ো বহুত মৰমতে ভিডিঅ'টো বনাইছে আৰু পালোঁ কাৰণ খুব ইমাৰ্জেঞ্চিত ঘৰলৈ আহিবলগীয়া হ'ল কাৰণ আমাৰ ভিনদেউৰ মানে গাড়ীখন অকণমান এক্সিডেণ্ট হ'ল তো লগালগ আমি তাৰ পৰা ৰিটাৰ্ণ হৈ আহি গ'লোঁ আৰু আহি পাওঁতে 11টামান বাজিলে সেইকাৰণে আপোনালোকক নেদেখালোঁ দেখাবলৈও নহ'ল আৰু এতিয়া মাহীহঁতৰ পৰা মাহীয়ে আমালৈ ম'হৰ গাখীৰ দৈ দি পঠাইছে টেকেলি দৈ আপোনালোকক অকণমান দেখাইছোঁ চাওঁ এই ইয়াত দেখিছেনে ম'হৰ গাখীৰ দৈ এইটো টেকেলি আৰু এয়া চাহ ম'হৰ গাখীৰ তেল যায় তাই মানে অকণ টেষ্ট কৰিলে হাতখন দেখাইছে তেল কিমান বুলি এতিয়া আমি গুৰুকণি মাৰি পাৰিলোঁ এইখিনি দেখিছেনে কম টেষ্ট নে এইখিনি খাই ইমানেই ভাল লাগে মাহীহঁতৰ ঘৰত গৈ ভাল লাগে বেছি মানে এই দৈ মই ঘৰতে মাৰি দিলোঁ অঁ মই সেনেকৈ মাৰিছোঁ চাওঁ আমি এতিয়া বৈয়ামত ভৰাইছোঁ ভাগ কৰিছে বাৰু লৈ যাওঁ অলপমান কি অকণমান খাই লওঁ মানে টেষ্টি লাগে ন আপোনালোক কি ক'ম মানে ঘৰুৱা গাখীৰ দৈ তাতে ম'হৰ খুঁটিৰ পৰা ডাইৰেক্ট আনিছে আৰু ভৰাইছে বহুত টেষ্টি হৈছে তো মই এতিয়া খাওঁ আপোনালোকে ৰখিব লাগিব চ' বিয়াখন দেখিলেই কেনেকৈ কি গ'লোঁ আমি আৰু ক'ত গ'লোঁ সকলোখিনি আপোনালোকক দেখালোৱেই আৰু আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ ভিডিঅ'বোৰ পাই থাকে বুলি মই আগতে কৈছোঁ কাৰণ যেতিয়াই দিওঁ লগালগ আপোনালোকে ভিডিঅ'টো মোৰ দেখিবলৈ পাব সোনকালে আৰু মই আকৌ নতুন ভিডিঅ' লৈ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম আৰু আজিলৈ মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ তেনেহ'লে বাই